হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু দ্য চেনেল গাইজ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবে ভালে আছে। তো মই আছোঁ আজি আমাৰ অসমৰ চবতকৈ ডাঙৰ চিটি গুৱাহাটীত। আৰু গুৱাহাটী আপোনালোকে কোনে কোনে জানে মোক কমেণ্ট কৰি জনাব। চন্দ্ৰপুৰ বাগিচা জেগা এটা নাম আছে, যিটো আমাৰ নাৰেংগী তিনিআলিৰ পৰা আহিব লাগে আৰু এইপানেদি আপুনি মৰিগাঁও যাব পাৰে, মায়ং যাব পাৰে, পবিতৰা যাব পাৰে, এইবিলাক যাব পাৰে। তো এতিয়া আছোঁ মই বৰ্তমান চন্দ্ৰপুৰ ঠাকুৰকুছি বুলি এটা জাগা আছে। ঠাকুৰকুছি মই ডাইৰেক্ট ট্ৰেইন ষ্টেচন হয় এইটো। তো মই তাতে আছোঁ। কি ধুনীয়া সুন্দৰ নজৰা, মানে মই আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিম। এইবিলাক মোৰ চেনেলত এনেকুৱা ধুনীয়া ধুনীয়া কণ্টেণ্ট আহি থাকিব। এইফালে আছে আমাৰ সোণাপুৰ, জাগিৰোড, খেত্ৰী, ডিগাৰু, এইফালে আছে এইবিলাক। আৰু নগাঁও, আমাৰ নগাঁও, হোজাই, লামডিং, এইবিলাক এইফালে আছে। আৰু এইটো হ'ল ষ্টেচনটো, এনেকুৱাকৈ আছে। আৰু মোৰ লগৰ এটাৰ লগত মই আহিছোঁ এতিয়া বৰ্তমান। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আশা কৰোঁ আপোনালোকে